নমস্কাৰ এয়াৰ হেল্প আছাম ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু পুনৰ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ হৈছে প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ বিশেষ স্কলাৰশ্বিপ। প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই মুহূৰ্তৰ এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ চৰকাৰৰ বিশেষ প্ৰাক মেট্ৰিক জলপানী। অসম চৰকাৰৰ ফালৰ পৰা 2023-24 বৰ্ষৰ বাবে আবেদনৰ আহ্বান। জলপানীৰ আবেদন দাখিলৰ অন্তিম তাৰিখ হৈছে 31 অক্টোবৰ। চৰকাৰী বিদ্যালয়ত পঢ়া অনুসূচিত শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এই জলপানী। প্ৰাক প্ৰৱেশিকা জলপানীৰ বাবে চৰকাৰে ধাৰ্য কৰিছে বিশেষ অৰ্হতা। পিতৃ-মাতৃৰ অভিভাৱকৰ বাৰ্ষিক উপাৰ্জন 2.5 লাখ অথবা 2.5 লাখতকৈ কম হ'লে কৰিব পাৰিব আবেদন। সংশ্লিষ্ট মহকুমা কল্যাণ কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ গ্ৰহণ কৰিব পাৰিব শিক্ষানুষ্ঠানসমূহে। প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এইটো এটা সুখবৰ। প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ চৰকাৰৰ বিশেষ প্ৰাক মেট্ৰিক জলপানী। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজি 70,000 যুৱক-যুৱতীয়ে লাভ কৰিব নিযুক্তি। কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ৰোজগাৰ মেলা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিতৰণ কৰিব নিযুক্তি পত্ৰ। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত দিয়া হ'ব নিযুক্তি। ৰাজহ বিত্তীয় সেৱা, ডাক, শিক্ষা বিভাগ, প্ৰতিৰক্ষা, স্বাস্থ্য আৰু গৃহ আদি বিভিন্ন বিভাগত দিয়া হ'ব নিযুক্তি। প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্স যোগে বিতৰণ কৰিব নিযুক্তি পত্ৰ। কেন্দ্ৰীয় চৰকাৰৰ খালী হৈ থকা প্ৰায় 10 লাখ পদ পূৰণৰ লক্ষ্য। মহিলা আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে বিশেষ সুবিধা। 2023 চনৰ ভিতৰত খালী হৈ থকা পদ পূৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। নতুনকৈ নিযুক্তি পোৱা সকলৰ বাবে আগবঢ়োৱা হ'ব অনলাইন অৰিয়েণ্টেশ্যন পাঠ্যক্ৰম। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে 15টা আঁচনিৰ সফল ৰূপায়ণৰ বাবে বৃহৎ পদক্ষেপ হিমন্ত চৰকাৰৰ। 100% লোকেই আঁচনি লাভ কৰিব পৰাকৈ ব্যৱস্থা ল'ব চৰকাৰে। অৰুণোদয় আঁচনিত যোগ্য 100% লোকেই লাভ কৰিব লাগিব। কোনো যাতে বাদ পৰি নাযায় তাৰ বাবে হিমন্ত চৰকাৰৰ বিশেষ পদক্ষেপ। ৰেচন কাৰ্ডে 100% লোকেই পাব লাগিব। যোগ্য 100% কৃষকেই পাব লাগিব কৃষক সন্মান নিধিৰ ধন। 100% বৃদ্ধই পাব লাগিব বৃদ্ধ পেঞ্চন। তালিকালৈ গাঁৱে গাঁৱে যাব মন্ত্ৰী চৰকাৰী বিষয়া। 15 দিন গাঁৱত থাকিব সকলো মন্ত্ৰী। 5,000 উপযুক্ত চৰকাৰী বিষয়া যাব গাঁৱলৈ। চৰকাৰী বিষয়াই 3 দিন কটাব লাগিব গাঁৱত। কোনো IB চৰকাৰী কাৰ্যালয়তো থাকিব নোৱাৰিব মন্ত্ৰী চৰকাৰী বিষয়া। গাঁৱৰ ৰাইজৰ থাকিব দিয়া ঠাইতে থাকিব লাগিব মন্ত্ৰীসকল। 28,000 জৰীপ গাঁৱলৈ যাব কেবিনেট মন্ত্ৰী। ছেপ্টেম্বৰ মাহত 15 দিন গাঁৱত থাকিব চৰকাৰখন। 15টা আঁচনিৰ সফল ৰূপায়ণৰ বাবে বৃহৎ পদক্ষেপ হিমন্ত চৰকাৰৰ। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে কংগ্ৰেছ চৰকাৰ হ'লে 5টা সুবিধা লাভ কৰিব জনতাই। 500 টকাতে গেছ চিলিণ্ডাৰ দিব কংগ্ৰেছ চৰকাৰে। জনতাক দিয়া হ'ব বিনামূলীয়া বিদ্যুৎ সেৱা। মহিলাৰ একাউণ্টত মাহে সোমাব 1500 টকা। বলবৎ হ'ব পুৰণি পেঞ্চন নীতি। মাফ কৰা হ'ব কৃষকৰ ঋণ। কৰ্ণাটকৰ পাছতে এইবাৰ মধ্যপ্ৰদেশ দখলৰ ৰণনীতি কংগ্ৰেছৰ। মধ্যপ্ৰদেশৰ জনতালৈ কংগ্ৰেছৰ 5টা গেৰেণ্টি। কংগ্ৰেছ চৰকাৰ হ'লে 5টা সুবিধা লাভ কৰিব জনতাই। আৰু লগতে 500 টকাতে গেছ চিলিণ্ডাৰ দিব কংগ্ৰেছ চৰকাৰে। অসমতে নিষিদ্ধ কৰা হ'ব 1 লিটাৰৰ তলৰ পানী বটল। পৰৱৰ্তী পৰ্যায়তে বন্ধ হ'ব 1 লিটাৰৰ পানী বটলো। ৰাজ্যত অচিৰেই বন্ধ হৈ পৰিব 1 লিটাৰৰ তলৰ পানীৰ বটল। পৰৱৰ্তী পৰ্যায়তে বন্ধ হ'ব 1 লিটাৰৰ পানীৰ বটলো। কিয় এই সিদ্ধান্ত কেবিনেটৰ? কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীৰ সংবাদমেল। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। নিষিদ্ধ কৰা হ'ব 1 লিটাৰৰ তলৰ পানীৰ বটল। পৰৱৰ্তী পৰ্যায়ত বন্ধ হ'ব 1 লিটাৰৰ পানীৰ বটলো। নগৰ চহৰত হোৱা কৃত্ৰিম বান ৰোধৰ বাবে এই নতুন পদক্ষেপ। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে দেশৰ কৃষকসকলৰ মুখত হাঁহি। PM কিষাণৰ টকা কেতিয়া উপলব্ধ হ'ব জানক। মোদী চৰকাৰৰ এই আঁচনিত কৃষকসকলে লাভ কৰে 6,000 টকা। পৰৱৰ্তী কিস্তি কেতিয়া কেনেকৈ লাভ কৰিব বিশদ জানক। দীঘলীয়া অপেক্ষা অহা সপ্তাহতে শেষ হ'ব পাৰে।
দেশৰ কৃষকসকলৰ মুখতে আকৌ এবাৰ হাঁহি ফুটি উঠিব পাৰে। কেন্দ্ৰীয় চৰকাৰে অহা সপ্তাহত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ চতুৰ্থ কিস্তি মুকলি কৰিব বুলি আশা কৰা হৈছে। চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ হিতাধিকাৰীসকলক প্ৰায় 8.5 কোটি টকা প্ৰদান কৰি আহিছে। এই আঁচনিৰ অধীনতে যোগ্য কৃষকসকলে প্ৰতিটো ইনষ্টলমেণ্টত 2,000 টকা লাভ কৰে, অৰ্থাৎ কৃষকসকলে বছৰি 6,000 টকা লাভ কৰে। এইটো জনাটো গুৰুত্বপূৰ্ণ যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ চতুৰ্থ কিস্তি NPCI আৰু আধাৰৰ সৈতে সম্পৰ্কিত কৃষকসকলৰ বেংক একাউণ্টতে প্ৰৱেশ কৰিব।